জোহাৰ আজি আমি প্ৰেছ মাতাৰ উদ্দেশ্য লক্ষ্য আছে ভাৰতত থকা আমি প্ৰথম আদিবাসী হয় আৰু আজি আমি অসমত ভাৰত আদিবাসী পাৰ্টিৰ নামেৰে আমি অসমত আগন্ত নিৰ্বাচনত আমি মানে অন্তৰ্ভুক্ত কৰিবলৈ কাৰণে আজিৰ প্ৰেছ মিট জৰিয়তে মানে আগন্ত যিকোনো ইলেকশ্যনত আমি ভাৰত আদিবাসী পাৰ্টিৰ নামেৰে আমি আমাৰ নিজৰ ৰাজনৈতিক দল আমি গঠন কৰিছোঁ আৰু আমাৰ দল এখন নতুন দল নহয় পুৰণা দল হয় ৰাজস্থানত আছে বিভিন্ন ঠাইত আছে আমাৰ হকি চেম্পল আছে আৰু হকি চেম্পলৰ জৰিয়তে আমি এই 2024 চনৰ যি আমাৰ এমপি ইলেকশ্যনৰ কিছুমান মুদ্দা আছে এই মুদ্দাৰ জৰিয়তে আপোনালোক জনাই দিবলৈ খুজিছোঁ আমি অসমত থকা আদিবাসী লৈ আমাৰ 6 জনগোষ্ঠী আছে আজি 6 জনগোষ্ঠীক বিজেপি চৰকাৰে বঞ্চিত কৰি ৰাখিছে যি জনজাতিকৰণৰ দাবী লৈ আমি বিভিন্ন সমস্যাৰ পৰা আমি জনজাতিকৰণৰ দাবী আমি উঠাই আহিছিলোঁ লেকিন আজিলৈকে চৰকাৰে আমাক দিম কৈ তেওঁলোকে আমাক মানে প্ৰলোভন দি ৰাখি আজিলৈকে জনজাতিকৰণটো নিদিলে আৰু আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট নামেৰে কাউন্সিল গঠন কৰিলে লেকিন তেওঁলোকে অকল নিজৰ ভোট বেংক আদায় কৰিবলৈ কাৰণে তেওঁলোকে কাউন্সিলখন আদায় কৰিছে আৰু সেইভাৱে আমি অসমৰ আদিবাসী জনগোষ্ঠী হওক চাহে বিভিন্ন দল সংগঠনৰ যিকোনো জাতি জনগোষ্ঠীৰ ৰাইজক আমি অৱগত কৰিবলৈ খুজিছোঁ যে অসমত থকা চাহে ভাৰতবৰ্ষত থকা বিজেপি গভৰ্ণমেণ্টে অকল ষড়যন্ত্ৰ কৰি অসমখনত থকা আদিবাসী জনগোষ্ঠীক আৰু যিকোনো 6 জনগোষ্ঠীক ষড়যন্ত্ৰ কৰি আহিছে আৰু আজিলৈকে তেওঁলোকে যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আজিলৈকে তেওঁলোকে আমাক একো মানে কৰি দিয়া নাই গতিকে আমি এক আহ্বান কৰিছোঁ এই কাৰণে আমি নিজেববীয়াকৈ আমাৰ নিজৰ ৰাজনীতি পাৰ্টি আমি আগবঢ়াই লৈ যাম আৰু নিজৰ ৰাজনৈতিক অধিকাৰ আমি নিজেই আমি ফাইট কৰিম আৰু যিকোনো এমপি হওক লোকসভা হওক যিকোনো চুনাৱত আমাৰ নিজৰ কেণ্ডিডেটে আমি ফাইট কৰিম কৈ আমি আজিৰ প্ৰেছ মিটৰ জৰিয়তে জনাই দিবলৈ খুজিছোঁ তাৰপিছত আমাৰ এখন বিশেষ আহ্বান আছে আদিবাসী নামাকৰণে যি আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলখন গঠন কৰিছে এই কাউন্সিলৰ জৰিয়তে এই 2024 চনত যি এমপি ইলেকশ্যন আছে এই এমপি ইলেকশ্যনত তেওঁলোকে অকল ভোট নামাকৰণে মানে ভোট আদায় ল'বলৈ কাৰণে এই কাউন্সিলখন গঠন কৰি আজিলৈকে মানে কাউন্সিলখন ফিল কৰি দিয়া নাই আৰু তেওঁলোকে কয় যে বিজেপি চৰকাৰে কয় যে আজিলৈকে মানে চৰকাৰৰ যি শক্তি আছে শক্তিখন প্ৰদৰ্শন কৰে যিবিলাকে আৱাজ কৰে তেওঁলোকক জেল হাজতত পঠাবলৈ ট্ৰাই কৰে কেছ বনাই হাজতত পঠাই দিবলৈ ট্ৰাই কৰে সেইভাৱে আজি আপোনালোকে চাবলৈ পাৰে যে আমাৰ দিল্লী গভৰ্ণমেণ্টৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেলত হাজতত মানে পঠাই দিবলগীয়া বাধ্যতা হৈছে কিয় কি জনতাৰ হিত লৈ তেওঁলোকে মাতে কৈ তেওঁলোকক পঠাই দিবলৈ হৈছে আপোনালোকে চাবলৈ পাৰে ঝাৰখণ্ডৰ হেমন্ত সোৰেন CM তেওঁকো জেল হাজতলৈ পঠাই দিবলৈ ট্ৰাই কৰিছে তেওঁলোকে আৰু জেল হাজতত আছে গতিকে এইখন চৰকাৰক আমি বাৰে হুকিয়াই দিছোঁ যে তেওঁলোকে এইখন জাতি ভাটি মিটি লৈ তেওঁলোকে ষড়যন্ত্ৰ নকৰক আৰু আমাৰ একটাই আহ্বান যে অসম চৰকাৰক আমি ব্যক্তিভাৱে আমি একটা হুকিয়াই দিছোঁ আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি মেইন মুদ্দা আছিলে আজিলৈকে তেওঁলোকে জনজাতি কৰি দিয়া নাই সেইভাৱে আজি আমি ওলাই আহিছোঁ আদিবাসীবিলাক আমি ওলাই আহিছোঁ আজিৰ পৰা ভাৰত আদিবাসী পাৰ্টিৰ নামেৰে আমি এই পাৰ্টিখন আগবঢ়াই লৈ যাম আৰু আগন্তুক দিনত আমি নিজেববীয়াকৈ নিজে পাৰ্টি প্ৰদান কৰি আমি ইলেকশ্যন আমি যুদ্ধ লাগিম চৰকাৰৰ লগত ফাইট কৰিম নিজৰ কেণ্ডিডেট খাৰা কৰিম আৰু আমি ইলেকশ্যনত লাগিম আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে জনাই দিছোঁ আৰু এটা কথা আহ্বান থাকিলে আমাৰ আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ CM যিমানে CM আছে EM আছে তেওঁলোকক আহ্বান কৰিছোঁ আপোনালোকে যি আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলখন গঠন কৰিছে আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলখন লৈ আপোনালোকে আমাৰ জাতিখনক ষড়যন্ত্ৰ নকৰিব কৈ বিশেষ আহ্বান কৰিছোঁ ইমানে কৈ জয় জোহাৰ জয় আদিবাসী ভাৰত আদিবাসী পাৰ্টিত আমি অসমত আমাৰ এইবাৰ কেণ্ডিডেট নাই লেকিন আমাৰ ৰাজস্থানত আছে ৰাজস্থানত আমাৰ ইণ্ডিয়ান এলায়েন্সৰ লগত মানে কেণ্ডিডেট আছে ভাৰত আদিবাসী পাৰ্টিত বাঁছবাড়াত আছে যি আমাৰ মানে ভাৰত আদিবাসী পাৰ্টিত ৰাজকুমাৰ ৰোডে তেওঁ MP ইলেকশ্যনত মানে আগভাগ লৈছে ইণ্ডিয়ান এলায়েন্সৰ জৰিয়তে আৰু আমাৰ মেইন মুদ্দাই আছে আদিবাসী জনগোষ্ঠীৰ চাই আমাৰ মানে পিছৰ বৰ্গৰ তেওঁলোকৰ লৈ আৱাজ উঠাবলৈ আৰু ভাৰত আদিবাসীৰ মৌলিক অধিকাৰ যি পাবলৈ কাৰণে সদায় মাতি আহিছে ভাৰত আদিবাসী পাৰ্টিয়ে আৰু সেইভাৱে আদিবাসী জনগোষ্ঠীৰ স্বাৰ্থত ভাৰত আদিবাসী পাৰ্টিখন বনা হৈছে আৰু ভাৰত আদিবাসী পাৰ্টিৰ
मेन मुद्दा আছে देश को बचाओ বিজেপি को भगाओ এই স্লোগান আছে আর এই কারণে ইন্ডিয়া এলায়েন্সৰ লগত আমাৰ আছে আৰু ইন্ডিয়া এলায়েন্সৰ জৰিয়তে আমাৰ ৰাজকুমাৰ ৰাউত আছে ইন্ডিয়া এলায়েন্সত একটা ক্যান্ডিডেট আমাৰ আছে আৰু বৰ্তমান ইন্ডিয়া এলায়েন্সৰ লগত একটা ক্যান্ডিডেট আমাৰ ৰাজস্থানত আছে আৰু ৰাজস্থানত আমি একটা ক্যান্ডিডেটৰ লগত মানে ইন্ডিয়া এলায়েন্সত আমি জড়িত আছো বৰ্তমান আৰু আগন্তুক দিনত যি মানে ইলেকশ্যন আহিব আমি ইন্ডিয়া এলায়েন্সৰ লগত থাকিম আৰু ইন্ডিয়ান এলায়েন্সৰ লগত এমএলএ হওক এমপি হওক যিমানে ইলেকশ্যন হওক আমি তেওঁলোকৰ এক লগত থাকি কাম কৰি যাম এয়া